Hello everyone, আজি যাব ওলাইছো আমি ফুৰিবলৈ এয়া আমি গাড়ীত মই বহি আছো আমাৰ যাত্ৰা আৰম্ভ ফাইনালি আমি ঘৰৰ পৰা জাষ্ট ওলাই আহিছো এতিয়া সময় হৈছে 8টা আমি 8টা বজাতে ঘৰৰ পৰা ওলাই আহিছো তো গৈ আছো তো আমি ক'ত গৈ আছো আপোনালোকক কম বাৰু এফালে আমি মৰাণ টাউনত অলপ নামিলো যেটো মাহতে মিঠাই চিঠাই লম বুলি নামিলে আৰু গাড়ীত বহুত দূৰ গলে মানে বাটে পথে নামি অলপ কিবা কিবি খাবলৈ মন যায় নহয় এনেকৈ আমি অলপ কিবা কিবি খাইও ললো আকৌ আমাৰ যাত্ৰা আৰম্ভ গাইজ আমি ক'ত গৈ আছো গম পাই নে আমি গৈ আছো ধেমাজিত এখন বিশেষ বিয়া খাবলৈ গৈ আছো যেটো ঘৰৰ বিয়া তাৰপৰা ৰাস্তাত বৰষুণ দি আছে এতিয়া কাহতে বৰষুণ দি আছে বৰষুণ চিপচিপকে বৰষুণ পেলাই আছে ফাইনালি আহি আমি পাই গলো বগীবিল দলং চাওক আপুনি যদি বগীবিল দলং দেখা নাই তেনেহলে চাব পাৰে মই আছিলো নেকি হেডফোন গাইজ বগীবিল দলং নেদেখাকৈ সবে চাগে চাই হেকে কৰিলে ব্ৰহ্মপুত্ৰখন আমি ভালদৰে দেখিয়ে পোৱা নাই আৰু বহুত বেছি বগা হৈ আছে একো চকুৰে মনিবই নোৱাৰি তো নাজানো কিয় ইমান বগা একো ধৰিবই নোৱাৰি আৰু ইয়া গৈ আছো এই দলংখন পাৰ হ'বলৈ আমাৰ বেছি টাইম নালাগে 10 মিনিট সময় লাগিব আৰু 10 মিনিটটো লাগেই দলংখন পাৰ হওঁতে তো আমি চৰাইদেউ সোণাৰীৰ পৰা গৈ আছো ধেমাজিলৈ গাইজ আমি আহি পাইছোহি আৰু এয়া চাওক ৰাস্তা আমি আজি এইটো ৰাস্তা কেনেকৈ পাৰ হৈ বিয়া খামগৈ ভাবিয়ে পোৱা নাই পুৰা ৰাস্তাত পুৰা পানী বাগৰি গৈছে নাজানো এখন নদীয়ে নে কি হয় ইফালে মানুহে পুৰা কাপোৰ ধুই আছে হয়তো চাগে খৰালি চাগে ইমান পানী এনেকুৱা বোকা নহয় কিন্তু এতিয়া বাৰিষা বতৰ যিহেতু এনি টাইম বৰষুণ দি আছে আৰু তাতে দ জেগা এইবিলাক দেখিছেনে এইটো কিবা ৰাস্তাটোৰ নাম হৈছে কামচি নাজানো মই কি ৰাস্তা বহুত লেতেৰা হয় ৰাস্তাটো গাইজ আমাৰ গাড়ী ফচিবলৈও আছে কিন্তু আমি এইটো ৰাস্তা নাহি বেলেগ এটা ৰাস্তা আহিলো ফাইনেলি আহি আমি এয়া বিয়া ঘৰ পাই গলোহি এতিয়াহে মনটো ভাল লাগিছে বহুত বোকা পানী পাৰ হৈ আমি আহি পাই গলোহি ফাইনেলি এয়া এইখন গাঁওখনৰ নাম হৈছে জপৰা গাঁও গাইজ নামটো কিবা আচৰিত ফাইনেলি বিয়া ঘৰত আহি অলপ বহিলোহি এতিয়া বিশেষ মানুহ হোৱা নাই আমি পিছে সোনকালে পালোহি মানুহ হ'ব লাহে লাহে বিয়া আৰম্ভ হ'ব আৰু এতিয়া সোনকালে পালোহি বিয়া ঘৰ পুৰা খালী হৈ আছে বিয়া ঘৰৰ ভিতৰত বহুত গৰম গাইজ কিমান ৰ'দ দিছে আহোঁতে কিন্তু বৰষুণ ইয়াত আহি দেখিলোঁ পুৰা ৰ'দ ভণ্টিয়ে মই অলপ গাঁৱৰ পৰিৱেশ উপভোগ কৰোঁ বুলি ওলাই আহিলে চাওক অৰুণাচল পাহাৰটো কিমান ওচৰতে আছে দেখিছেনে একদম ওচৰৰ পৰা আমি দেখিছোঁ অলপ দূৰ গ'লে হেনো পাইগৈ তো ইমান স্পষ্ট দেখি পাই ইয়াৰ পৰা একদম পাহাৰৰ কাষতে মানে ঘৰবিলাক তো গাঁৱৰ পৰিৱেশ চাওক কিমান ধুনীয়া সঁচাকৈ গাঁৱৰ পৰিৱেশ হ'লে তেনেকুৱাই হ'ব লাগে দেই একেবাৰে শীতল বতাহ ঠাণ্ডা পৰিৱেশ কিমান ধুনীয়া এখন গাঁৱৰ পৰিৱেশ ইফালে আমি আহি গ'লো ভাত খাবৰ কাৰণে ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছে যিহেতু আমি সোনকালে আহিলোঁ ভোকো লাগিছে ভাবিলোঁ সোনকালে ভাত খাই লওঁ এয়া আছে মাছ আৰু দিছে কিবা কিবি কি আছে নাজানো তো খালে গম পাম তো খায়ে লৈছোঁ তো একেবাৰে চিম্পুল আৰু চিম্পুলকৈ খাই মই ভাল পাওঁ ভাল লাগিলে এইফালে মৰম লগা কইনাজনী আমি এতিয়াহে দেখিছোঁ যিহেতু কইনা মানে সজাওঁতে বহুত বেছি দেৰি কৰিলে আমি কইনাৰ লগত বেছি সময় থাকিব নোৱাৰিলোঁ এয়া আমি ওলালোঁ আমি আমাৰ পৰিয়ালটো যিহেতু ঘৰ যাব লাগিব আমি সোনকালে বহুত চোৱা বাট আমাৰ যাবলৈ আছে ফাইনেলি আমি ঘৰ যাবলৈ বুলি ওলাই আহিলোঁ এইখনে হৈছে আমাৰ গাড়ীখন ইয়াতে সাজু হৈ আছে এতিয়া যাব লাগিব আৰু এয়া আছিলে আজি সোণাৰীৰ পৰা ধেমাজিলৈ যাত্ৰা স্মৃতি হিচাপে সাঁচি ৰাখিবৰ কাৰণে এনেদৰে ভিডিঅ' কৰি থলোঁ আৰু আপোনালোকে চাব তো চোৱাৰ লগতে এটা ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম এয়া দেখিছেনে বাৰ পোৱালিটো কিমান ধুনীয়াকৈ মোৰ কোলাতে টোপনি গ'ল এয়া প্ৰায় পুৰা সন্ধিয়া হৈয়ে আহিছে গাইজ আমাৰ ঘৰ পাওঁতে পুৰা ৰাতি হৈ যাব এয়া বগীবিল দলং আৰু ৰাতিৰ ভিউটো আজিলৈ ইমানে আছিলে বাই